মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইডাল কি দেখিছা? তুলসীৰ গছ নহয়, ক'লা তুলসীৰ গছ। আকৌ এইডাল কি দেখিছা তোমালোকে? এইডাল শেৱালি ফুলৰ গছ। কাষতে দেখিছা তুমি নৰসিংহৰ গছ। তাৰপিছত তুমি এইডাল অপৰাজিতা ফুল, লগতে এইবোৰ নেমু, এইবোৰ পদিনা দেখিছা তোমালোকে? তোমালোকে এটা কবিতা পাইছিলা, সৰু সুৰা বেমাৰক নকৰিবা ভয়, গছ পাতে নানা ৰোগ কৰে নিৰাময়। বৰ্তমান গোটেই বিশ্বৰ পৰিস্থিতি যিটো হৈছে, তোমালোকৰ ক্লাছ 9ৰ অধ্যায় 13ত এটা আমাক পাঠ দিছে, আমি অসুস্থ হওঁ কিয়? আমাৰ শৰীৰটো, আমাৰ দেহটো, আমাৰ মনটো কেতিয়াবা ক্লান্ত হৈ উঠে। কিয় হয়? এই বিষয়ত যিটো অধ্যায় 13 নৱম শ্ৰেণীৰ এই পাঠটো পঢ়াবৰ কাৰণে মই আৰম্ভ কৰিছোঁ। তোমালোকে মনোযোগ দিবা। এতিয়া আমি অসুস্থ হওঁ কিয়? এই পাঠটোত আমাৰ বিভিন্ন কথাই লিখা আছে। মই মূল কথাখিনি তোমালোকক কৈ যাম খুব কম সময়ৰ ভিতৰত। তোমালোকে মনোযোগ দিবা। এতিয়া অসুস্থ আমি বিভিন্ন কাৰণত হ'ব পাৰোঁ। প্ৰথম, দুৰ্ঘটনাজনিত কাৰণত আমি অসুস্থ হ'ব পাৰোঁ। ধৰা হ'ল আমি বাইকেৰে গৈ আছোঁ, হঠাৎ পৰি গ'লোঁ, কাৰোবাৰ হাড়ডাল ভাঙি গ'ল, এইটো নিশ্চয় আমি অসুস্থ হ'লোঁ। হঠাৎ ভূমিকম্প হ'ল, ঘূৰ্ণীবতাহ হ'ল, প্ৰাকৃতিক দুৰ্যোগ হ'ল, বানপানী হ'ল, আমি অসুস্থ হৈ পৰোঁ। এইটো দুৰ্ঘটনাজনিত কাৰণত আমি হোৱা বুলি আমি ক'ব পাৰোঁ। দ্বিতীয়তে আমি ক'ব পাৰোঁ, অণুজীৱৰ আক্ৰমণৰ ফলতো আমি অসুস্থ হ'ব পাৰোঁ। তো অণুজীৱৰ ভিতৰত আমি ভাইৰাছৰ ক্ষেত্ৰত, ভাইৰাছজনিত ৰোগত আমি ভুগিব পাৰোঁ। ভাইৰাছনো কি? ই হ'ল জীৱ আৰু জড়ৰ মাজৰ অৱস্থা। ই অনুকূল পৰিৱেশ পালে ই জীৱিত হৈ উঠে আৰু মানুহক আক্ৰমণ কৰে। আকৌ প্ৰতিকূল অৱস্থাত সি মৃত জীৱৰ দৰে থাকে। সেয়েহে ভাইৰাছজনিত ৰোগৰ এতিয়ালৈকে ঔষধ ওলোৱা নাই। যেনে ধৰা এই পানী লগা, ইনফ্লুৱেঞ্জা, ডেংগু, জ্বৰ, কৰোণা, বৰ্তমান বিশ্বত ত্ৰাস সৃষ্টি কৰা এই কৰোণা ভাইৰাছ, জণ্ডিছ, এইডছ, এইবিলাক ভয়ানক একোটা ৰোগ। কিন্তু তোমালোকে ভয় নকৰিবা, বেক্টেৰিয়াজনিত কাৰণতো আমাৰ ৰোগ হ'ব পাৰে। যেনে টাইফইড, কলেৰা, যক্ষ্মা আদি। ঠিক সেইদৰে ভেঁকুৰজনিত কাৰণত ৰোগ হ'ব পাৰে। আমাৰ বিভিন্ন ধৰণৰ চৰ্মৰোগ ভেঁকুৰজনিত কাৰণত হয়। আৰ্দ্ৰ পানীৰ দ্বাৰা হ'ব পাৰে মেলেৰিয়া, ক'লাজ্বৰ ইত্যাদি। কৃমিজনিত কাৰণত হ'ব পাৰে গোট বেমাৰ, ইলিফেণ্টাইটিছ বুলি কয় ইংৰাজীত। পুষ্টিজনিত কাৰণত আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগে দেখা দিব পাৰে। যেনে পয়া লগা, সৰু ল'ৰা ছোৱালী তোমালোকে দেখিছা পয়া লগা বেমাৰটো, গৰ্ভৰ পৰাই কেতিয়াবা পয়া লাগি আহে। এইটো পুষ্টিৰ অভাৱত, ভিটামিন ডি ডেফিচিয়েঞ্চিত, তোমালোকে জানা, দেখিছা। ইয়াৰ উপৰিও আংগিক কাৰণত আমাৰ শৰীৰৰ অংগ কিছুমানৰ দুৰ্বলতাৰ কাৰণে ইটো অংগ সিটোৰ অংগৰ ওপৰত নিৰ্ভৰশীল। যেনে ধৰা কিডনী আৰু লিভাৰ। কিডনী মানে বৃক্কৰ যদি কিবা অসুখ হৈ থাকে, লিভাৰটো অৰ্থাৎ যকৃতটো আমাৰ ফুলি উঠে। গতিকে ইটোৰ লগত সিটো ৰিলেটেড হৈ আছে। গতিকে বিভিন্ন আংগিক কাৰণতো আমি অসুস্থ হ'ব পাৰোঁ। সামাজিক কাৰণতো আমি অসুস্থ হ'ব পাৰোঁ, পাৰিপাৰ্শ্বিক কাৰণত। ইয়াৰ উপৰিও বংশগত কাৰণতো আমি অসুস্থ হ'ব পাৰোঁ। যেনে ধৰা বংশগতভাৱে চলি অহা মধুমেহ ৰোগ, হাই ব্লাড প্ৰেছাৰ, কেঞ্চাৰ ইত্যাদি ইত্যাদি। আমাৰ বংশগত কাৰণতো এটা বংশৰ পৰা মৃগী ৰোগ, বিশেষকৈ মৃগী ৰোগটো বংশানুক্ৰমিক চলে। গতিকে আমি এইবিলাক কাৰণত আমি অসুস্থ হ'ব পাৰোঁ। এতিয়া
আমি যদি সাধাৰণভাৱে কওঁ স্বাস্থ্য কি, এতিয়া স্বাস্থ্যৰ লগত দেহ, মন আৰু পৰিৱেশৰ কথাবোৰ নিহিত হৈ আছে। প্ৰকৃততে জীৱকোষৰ ভিতৰত প্ৰতি মুহূৰ্ততে কিবা নহয় কিবা এটা পৰিৱৰ্তনশীল পৰিঘটনা অনবৰতে চলি আছে। জীৱৰ কোষবোৰ এঠাইৰ পৰা আন ঠাইলৈ চলাচল কৰিব পাৰে। যিবোৰ কোষে চলাচল কৰিব নোৱাৰে তাত সদায় মেৰামতি কাৰ্য চলি থাকে আৰু ফলত নতুন কোষৰ সৃষ্টি হয়। আমাৰ দেহৰ অংগ বা কলাসমূহত প্ৰতি মুহূৰ্ততে কিবা নহয় কিবা কাৰ্য সম্পাদন হৈয়ে থাকে। উদাহৰণস্বৰূপে হৃদযন্ত্ৰই অনবৰতে হৃদস্পন্দন চলাই আছে, হাওঁফাওঁটোত শ্বাসক্ৰিয়া চলি থাকে, বৃক্ককেইটাই মূত্ৰ পৰিস্ৰাৱন কাৰ্য চলাই থাকে আৰু মগজুৱে গোটেই কাৰ্যবোৰ নিয়ন্ত্ৰণ কৰি থাকে। গতিকে আমি স্বাস্থ্য মানে দৈহিক, মানসিক আৰু সুস্থ সামাজিক বাতাবৰণৰ কথাকে আমি বুজি পাওঁ। এতিয়া আমি আমাৰ এই স্বাস্থ্য অটুট ৰাখিবৰ কাৰণে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত ল'বলগীয়া হৈছে। এতিয়া বিশেষভাৱে মই আজি তোমালোকক এই ৰোগসমূহ বিশেষকৈ দুটা ভাগত ভাগ কৰিছে, সংক্ৰামক আৰু অসংক্ৰামক ৰোগ। এতিয়া সংক্ৰামক ৰোগৰ ওপৰত মই বিশেষভাৱে ক'ব ওলাইছোঁ। ইয়াৰ পিছত আকৌ এটা ক্লাছত মই বাকীখিনি ক'ম। এতিয়া সংক্ৰামক ৰোগৰ ক্ষেত্ৰত আমি সংক্ৰামক ৰোগ, বৰ্তমান পৃথিৱীত ত্ৰাস সৃষ্টি কৰা এই কৰোণা ভাইৰাছটো এটা সংক্ৰামক ৰোগ, ই ভাইৰাছজনিত ৰোগ। এতিয়া তোমালোকে এই চিত্ৰটো চোৱা, সংক্ৰামক ৰোগসমূহ কেনেকৈ সংচাৰণ হয়। সংচাৰণ মানে এজনৰ পৰা আনজনলৈ কেনেকৈ বিয়পিব পাৰে, সেইটোকে আমি সংচাৰণ বুলি কওঁ। এতিয়া এই চিত্ৰটো চোৱা, এই মানুহটোৱে হাঁচি মাৰিছে, কাহ মাৰিছে, ওচৰত থু খেকাৰ ইত্যাদি পৰিছে, এই 2 মিটাৰ 4 মিটাৰ দূৰত্বত পৰিছে, এই কণিকাবিলাক খিচাৰিত হৈ গৈছে, যোৱাৰ ফলত আকৌ বেলেগ মানুহৰ দেহলৈ ই গুচি গৈছে। এতিয়া বায়ুৰ দ্বাৰা সংচাৰণ হোৱা ৰোগৰ বীজাণু সহজে ধৰিব পৰা যায়। থু খেকাৰ পেলালে ই সহজে বায়ুত বিয়পি পৰে। মানুহ যেতিয়া জুম পাতি থকা যায় তেতিয়া ই সহজে বিয়পি পৰে। সেইকাৰণে জনবহুল ঠাইত এনে ঘটনা সহজলভ্য হয়। ইয়াৰ উপৰিও ৰোগ সংচাৰণৰ ক্ষেত্ৰত প্ৰত্যক্ষ সংস্পৰ্শ, এই ছবিটো চোৱা, প্ৰত্যক্ষ সংস্পৰ্শ, এয়া হাতেৰে কৰমৰ্দন কৰিছে, চুমা খাইছে, এয়া আক্ৰান্ত ব্যক্তি এইজন, এই বতাহৰ পৰা গৈছে সুস্থ ব্যক্তিৰ গালৈ, খাদ্যৰ জৰিয়তে গৈছে, বিভিন্ন ধৰণৰ খাদ্যৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ পৰা সুস্থ ব্যক্তিলৈ গৈছে। বিভিন্ন ধৰণৰ কীট, মহ ইত্যাদিও আক্ৰান্ত ব্যক্তিৰ পৰা বিভিন্ন বেমাৰ আমাৰ বিভিন্ন সুস্থ ব্যক্তিলৈ বিয়পায়। ইয়াৰ উপৰিও বিভিন্ন জীৱ জন্তুৱেও ৰোগ সংচাৰণ কৰে, এজনৰ পৰা আনজনলৈ বিয়পায়। এই কথাটো তোমালোকক সাংকেতিকভাৱে চিত্ৰ আমাৰ দেখুৱাই দিয়া হৈছে। এতিয়া এই ৰোগসমূহ আমি কেনেকে এই ৰোগসমূহৰ পৰা হাত সাৰি থাকিব পাৰোঁ, এই ক্ষেত্ৰত আমি ভয় খোৱাৰ প্ৰয়োজন নাই। আমাৰ শৰীৰৰ আমাৰ এটা আছে। এই ইমিউনিটি আমাৰ শৰীৰত বঢ়াবৰ কাৰণে আমাৰ যিবোৰ নিয়ম নীতি, এই নিয়ম নীতিসমূহ আমি কিছু মানি চলিব লাগিব। বিশেষকৈ এতিয়া চিকিৎসাৰ নীতিৰ ক্ষেত্ৰত আমি যেতিয়া তুমি অসুস্থ হোৱা, তোমাৰ পৰিয়ালৰ মানুহে কি ব্যৱস্থা লয়? কেতিয়াবা ভাগৰুৱা হ'লে শুই দিলে ভাল লগা অনুভৱ তুমি নিশ্চয় কৰিছা। কেতিয়াবা ঔষধৰ দ্বাৰা চিকিৎসাৰ প্ৰয়োজন হয়। আমাৰ ৰোগ নিবাৰণৰ কিছুমান নীতি চৰকাৰে নিৰ্ধাৰিত কৰিছে। কিবা ৰোগত আক্ৰান্ত হ'লে কেনেকৈ পৰিত্ৰাণ পাব পাৰি তাক প্ৰায়েই আলোচনা কৰা দেখা যায়। সংক্ৰামক ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ বা ইয়াক নিবাৰণ কৰিবলৈ কিছু সমস্যা হয়। সংক্ৰামক ৰোগ নিবাৰণৰ ক্ষেত্ৰত 3 প্ৰকাৰৰ সীমাবদ্ধতা আছে। প্ৰথম কথা হ'ল, যদি কোনো ব্যক্তিৰ সংক্ৰামক ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ শৰীৰ ক্ৰিয়াৰ যথেষ্ট ক্ষতি হয়, তাক সোনকালে ঘূৰাই আনিব পৰা নাযায়। দ্বিতীয়তে, চিকিৎসা কেতিয়াবা খুব দীঘলীয়া হয়। নিৰ্দিষ্ট চিকিৎসা ঔষধ পালেও ৰোগী সহজে সুস্থ হৈ নুঠে, বহুদিন ধৰি শয্যাগত অৱস্থাত থাকিব লগাত পৰে।
তৃতীয়তে, সংক্ৰামক ৰোগৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ পৰা আন সুস্থ ব্যক্তিলৈ সংচাৰণ হয়। এনেকৈ এজনৰ পৰা বহুজন ব্যক্তিলৈ সঞ্চাৰিত হৈ ৰোগে ভয়াৱহতা সৃষ্টি কৰে। ফলত চিকিৎসাত জটিলতা আহে। সেইকাৰণে ৰোগ নিৰ্মূলতকৈ ৰোগ নিবাৰণহে বেছি ফলপ্ৰসূ। আৰু ৰোগ নিবাৰণ কেনেকৈ কৰিব পাৰি? দুটা প্ৰক্ৰিয়াৰে ৰোগ নিবাৰণ কৰিব পাৰি। এটা সাধাৰণ প্ৰক্ৰিয়া আৰু আনটো বিশেষ প্ৰক্ৰিয়া। এতিয়া সাধাৰণ প্ৰক্ৰিয়াৰ দ্বাৰা ৰোগ উন্মুক্তকৰণ নিবাৰণ কৰিব লাগিব। ৰোগক সংক্ৰামক অনুজীৱসমূহৰ কেনেকৈ নিবাৰণ কৰিব পাৰি, আমি তাৰে কিছুমান জনস্বাস্থ্যৰ সংক্ৰামক ৰোগ নিবাৰণৰ মূল নীতি কিছুমান আমাৰ চৰকাৰে কৰিছে। এই ক্ষেত্ৰত অসংক্ৰাম্য তন্ত্ৰৰ বাবেও সুষম পুষ্টিৰ প্ৰয়োজন। আমি অসংক্ৰামতা গঢ়িবৰ কাৰণে আমি সুষম খাদ্য খাব লাগিব। এতিয়া এই সংক্ৰামক ৰোগসমূহ নিবাৰণৰ অৰ্থে 2 শতিকা আগতে এজন ইংৰাজ চিকিৎসক এডৱাৰ্ড জেনায়ে ভেকচিন শব্দটো প্ৰৱৰ্তন কৰিছিল। ভেকচিন লেটিন শব্দ, ফেকাৰ পৰা আহিছে। লেটিন ভাষাত ফেকাৰ অৰ্থ গৰু, কাউ। এডৱাৰ্ডে লক্ষ্য কৰিছিল যে গৰখীয়াবোৰে এবাৰ গৰু বসন্তৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পাছত মাজুৱাইৰ প্ৰতি অসংক্ৰাম্যতা দেখুৱাইছিল। তেখেতে মানুহৰ ওপৰত পৰীক্ষা চলাই তেখেতৰ পৰ্যবেক্ষণ সত্যতা প্ৰমাণ কৰিছিল। তেওঁ প্ৰথমে গৰু বসন্ত হোৱা ব্যক্তি এজনৰ পৰা বীজাণু আনি সুস্থ ব্যক্তিজনৰ গাত সুমুৱাই তেখেতৰ দি গাত গৰুৰ বসন্ত সৃষ্টি কৰিছিল। কিছুদিনৰ পাছত ব্যক্তিজনৰ গাত একেই বীজাণু প্ৰতিষ্ঠা কৰিছিল, কিন্তু সেই ব্যক্তিজন মাজুৱাইৰ দ্বাৰা আক্ৰান্ত নহল। ইয়াৰ পৰা এডৱাৰ্ড জেনাৰে সিদ্ধান্তত উপনীত হ'ল যে ব্যক্তিজনৰ দেহত মাজুৱাইৰ প্ৰতি অসংক্ৰাম্যতা গঢ় লৈ উঠিছে। এই পৰিঘটনাৰ মূলতেই আজি আমাৰ সমাজত চিটাকৰণ চলি আছে। গতিকে চৰকাৰে এই সংক্ৰামক ৰোগ দূৰ কৰিবৰ কাৰণে জনস্বাস্থ্য আঁচনিৰ দ্বাৰা শিশু অৱস্থাতে এই সংক্ৰামক ৰোগসমূহ প্ৰতিৰোধৰ কাৰণে চিটা উলিয়াইছে। চিটাকৰণ আঁচনি অতি প্ৰয়োজনীয়। চিটা সকলো শিশুকেই দিয়াৰ ব্যৱস্থা আছে। তোমালোকে জানানে যে কিয় সকলোৱে চিটা দিয়া হয়? যেনে হেপাটাইটিছ বি চিটা। এই চিটাসমূহে শৰীৰৰ অসংক্ৰাম্যতা গঢ় লোৱাত সহায় কৰে আৰু বেমাৰৰ বীজাণুৰ আক্ৰমণৰ পৰা শৰীৰটোক ৰক্ষা কৰে। গতিকে চৰকাৰে সংক্ৰামক অভিজ্ঞতাবোৰ জনস্বাস্থ্য বিধিৰ দ্বাৰা নাইকিয়া কৰি সংক্ৰামক ৰোগ নিবাৰণ কৰিব পাৰি। সেইকাৰণে চৰকাৰৰ এই আঁচনিসমূহ আমাৰ ৰাইজৰ মাজলৈ আমি কঢ়িয়াই নিব লাগিব। সংক্ৰামক ৰোগসমূহ চিটাকৰণৰ দ্বাৰা নিৰ্মূল কৰিব পাৰি। সমাজৰ পৰা সংক্ৰামক ৰোগবোৰৰ নিবাৰণ সফল কৰিবলৈ হ'লে প্ৰতিজন ব্যক্তিৰ বাবে জনস্বাস্থ্য বিধি আৰু চিটাকৰণ সুলভ হ'ব লাগিব। বৰ্তমান পৰিস্থিতিত আমাৰ সংক্ৰামক ৰোগ COVID-19 বা কৰোনা ৰোগে যি ধৰণে সমাজখনক আক্ৰান্ত কৰিছে, আমি সকলো সাৱধান হ'বৰ হৈছে। চৰকাৰৰ সম্পূৰ্ণ নীতি নিয়ম পালন কৰিবলৈ মই তোমালোকক আহ্বান জনাইছোঁ আৰু লগতে এই পাঠটো ভালদৰে ঘৰত পঢ়ি আহিবৰ কাৰণে আহ্বান জনালোঁ। লগতে খাদ্যৰ ওপৰত আমাৰ শৰীৰৰ বহুত কথাই নিৰ্ভৰ কৰে। খাদ্যৰ দ্বাৰা আমি শৰীৰৰ ইমিউনিটি বঢ়াব পাৰোঁ। গতিকে খাদ্য খোৱাৰ ক্ষেত্ৰত তোমালোক অলপ সাৱধান হ'বা। ৰাতিপুৱা খালী পেটতে তোমালোকে চাইট্ৰিক এচিড অৰ্থাৎ নেমু টেঙা খাই যাবা। 1 ঘণ্টা পিছত পকা ফল, মিঠা ফল খাবা তোমালোকে। তাৰপিছত ভাত পানী সম্পূৰ্ণৰূপে চোবাই খাব লাগিব। তেতিয়া আমাৰ শৰীৰ তাজা হৈ থাকিব আৰু আমি পঢ়া শুনাত মনোযোগ দিব পাৰিম। ইয়াৰ উপৰিও আমাৰ মনটো সম্পূৰ্ণৰূপে সুস্থ কৰি ৰাখিবলৈ হ'লে আমি অলপ ঈশ্বৰ, আল্লাহ সকলোকে অলপ আমি আধ্যাত্মিক চিন্তা চৰ্চাও কৰিব লাগিব। ঘৰৰ আমাৰ যিবিলাক ৰীতি নীতি পৰম্পৰা, এই সকলোবিলাক আমি মানি চলিলে আমাৰ দেহ সম্পূৰ্ণ সুস্থ হ'ব। আমি ব্যক্তি সুস্থ হ'লে সমাজ সুস্থ হ'ব। সমাজ সুস্থ হ'লে আমাৰ দেশখন নদন বদনকৈ আগবাঢ়িব। এইখিনিকে ক'লো। তোমালোকে গোটেই পাঠটো, গোটেই বেমাৰসমূহৰ বিষয়ে, ভাইৰাছৰ দ্বাৰা কি বেমাৰ হয়, বেক্টেৰিয়াৰ দ্বাৰা কি হয়, আৰ্দ্ৰ পানীৰ দ্বাৰা কি বেমাৰ হয়, ইত্যাদি ইত্যাদি গোটেইখিনি তোমালোকে ঘৰত ভালকৈ পঢ়িবা। এইখিনিকে কৈ মই আজিৰ লকডাউনৰ ক্লাছ ইমানতে সামৰিছোঁ। ধন্যবাদ।